হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ খবৰ ভালনে বাৰু? আজি আপোনালোকক মই দেখুৱাম চিকেন চালাড কেনেকৈ বনায়। এখন কেৰাহী গৰম কৰি তাত নিমখ দিছোঁ। নিমখ আপোনালোকৰ আন্দাজ মতে দিব। নিমখখিনি অলপ সময় ভালদৰে ভাজি মাংসখিনি দি দিব। এটা কথা ক'বলৈ পাহৰিছিলোঁ যে মাংসখিনি সদায় হাড় নথকা হ'ব লাগে চেলাডৰ বাবে। মই ইয়াত হাড় নথকা 250 গ্ৰাম চিকেন লৈছোঁ। মাংসখিনি দি ভালদৰে অকণমান সময় লৰাই থাকিব। মাংসৰ পানী শুকাই গ'লে 1 কাপমান পানী দি দিব। পানী দি 4-5 মিনিটমান ভালদৰে লৰাই নমাই থৈ দিব। নমাই থোৱা মাংসখিনি মই হাতেৰে সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ। ভিডিঅ'টোত আপোনালোকে চাই আছে। তাৰপিছত মই এটুকুৰা আদা, এটা পিঁয়াজ আৰু 4টামান কেঁচা জলকীয়া লৈছোঁ। পিঁয়াজ আৰু আদা সৰু সৰুকৈ মই কাটি লৈছোঁ। আপোনালোকে ভিডিঅ'টোত চাই আছে। এতিয়া মাংসখিনিত আদা, কেঁচা জলকীয়া আৰু পিঁয়াজ ভালদৰে মিহলি কৰি ল'ম। সকলোবোৰ মিশ্ৰণ ভালদৰে মিহলি কৰাৰ পিছত মই কেইটামান শুকান জালুক পিচি দিম। একটা কড়াই একটা সসপ্যান আনলো লাগছিল গিয়া বাজারত। শেষত মই এফাল নেমুৰ ৰস চেপি দিছোঁ। আপোনালোকে যিকোনো নেমু দিব পাৰে। নেমুৰ ৰস ভালদৰে মিহলাই ল'লোঁ। এতিয়া আমাৰ চিকেন চালাড ৰেডি হৈ গ'ল। আপোনালোকে নিশ্চয় এবাৰ বনাই চাব, বৰ সোৱাদ লাগে। যিসকলে ডায়েটত আছে তেওঁলোকে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব পাৰে, সুফল পাব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকন দবাবলৈ নাপাহৰিব।